আজি আমাৰ 58 যেটো আমাৰ 59 যেটো আমাৰ ওয়াইল্ডলাইফ উইকটো আমি ৰুণিখাতাত প্ৰথমবাৰৰ কাৰণে আমি অবজাৰ্ভ কৰিছো ওয়াইল্ডলাইফ উইকটো আৰু জেনাৰেলি আমি এনেকৈ এইবোৰ ঠাইত কৰা নাছিলো মানে আমাৰ এৱাৰনেছ আমাৰ হাবি ধ্বংস হৈছে জীৱ জন্তু শিকাৰ কৰা বা আমাৰ পৰিৱেশ সংৰক্ষণৰ কাৰণে আজি ষ্টুডেণ্টসকল আৰু লোকেল NGO WWF WGI বিভিন্ন NGO সকল আহিছে আমাৰ ষ্টাফ আছে ৰাইজ আছে আপছু আছে বা ছাত্ৰ সংগঠনবোৰ আছে সকলোৱে মিলি পেলাই ইয়াত এটা সৰু প্ৰচেছন কৰি আমি এটা মিলাপ্ৰীতি এটা দেখুৱাই আমাৰ এৱাৰনেছ ক্ৰিয়েট কৰিছোঁ আমাক বিশেষকৈ ইয়াত মুখ্য ভূমিকা লৈছে আমাৰ নতুনকৈ আৰম্ভ হোৱা ৰুণিখাতাৰ NGO অৰ'ন বুলি এটা NGO এটা আছে ওয়াইল্ড লাইফ আৰু ছ'চিয়েল প্ৰটেকশ্যনৰ ওপৰত তেওঁলোকৰ সদস্যসকল আমাৰ লগত আছে তেওঁলোকে আমাক হেল্প কৰিছে আৰু আমি ভাবিছোঁ এনেকৈ এৱাৰনেছ এটা ক্ৰিয়েট কৰিব লাগে বিশেষকৈ উত্তৰ অঞ্চলত এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে ওয়াইল্ড লাইফ উইক বুলিয়েই নহয় বেলেগ ঠাইতো এৱাৰনেছৰ আমি বিভিন্ন ব্যৱস্থা লওঁ কিন্তু আমি দেখিবলৈ পাই আছোঁ ছাৰ এনে জংঘলটো মানে ধ্বংস হৈ আছে ছাৰ তাৰ কাৰণে অলৰেডি আমি প্লেণ্টেশ্যনৰ বেছিক ব্যৱস্থা লৈছোঁ আৰু ইয়াতে আমি মানুহখিনিক বুজাই বঢ়াই লৈছোঁ আৰু অসম চৰকাৰ আৰু BTC চৰকাৰে তেওঁলোকৰ যিকেইটা একচুৱেল মানে দুখীয়া মানুহ তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ কাৰণে এটা ব্যৱস্থা লৈছে তাৰ কাৰণে আমি হেৰি কৰিছোঁ আৰু যিহেতু কিছুমান মানুহে পলিটিকেলি ইনফ্লুৱেঞ্চ কৰি পেলাই এতিয়াও জংঘল ভাঙিবলৈ এনকাৰেজ কৰিছে কাৰণ সঁচা কথা হৈছে যে 2005ৰ 13 ডিচেম্বৰৰ পিছত যিকোনো মানুহ জংঘলত আহিলে কোনো আইনমতে তাৰ সুবিধা নাপাব গতিকে সেই উদ্দেশ্য হাতত ৰাখি আমি এৱাৰনেছ ক্ৰিয়েট কৰি আছোঁ আৰু ইতিমধ্যে আমি প্লেণ্টেশ্যন আৰম্ভ কৰিছোঁ ৰাইজেও কৰিছে BTC চৰকাৰৰ ফালৰ পৰা কৰা হৈছে আৰু আমাৰ ইক' টাস্ক ফ'ৰ্চৰ পৰা কৰা হৈছে আৰু CSR ফাণ্ডৰ পৰা NTPCৰ পৰা কৰা হৈছে আৰু কেম্পাৰ আমি 10 হেক্টৰ নাৰ্চাৰী গোবৰকী বজাৰত স্থাপন কৰিম যাতে প্লেণ্টেশ্যন প্ৰটেকশ্যন আমি দিব পাৰিম আজি ৰুণিখাতা আঞ্চলিক বন বিষয়া কাৰ্যালয়ত আমাৰ মাননীয় DFO চিৰাং তেখেত আৰু লগতে আমি WTI আৰণ্যক আৰু আৰ'ন যি লোকেল আমাৰ স্থানীয় অনুষ্ঠানবিলাক আছে লগতে আপছু আছে আৰু আমাৰ ইয়াতে 3খন স্কুলৰ ষ্টুডেণ্টবিলাক আহিছে স্থানীয় স্কুলৰ মেইন কথাটো হ'ল ইয়াত তেনেকুৱা প্ৰগ্ৰেম কোনো হোৱা নাই গতিকে আমি আজি সৰুকৈ যাতে ল'ৰা ছোৱালীয়ে আমাৰ মানাহৰ যি জৈৱ বৈচিত্ৰ্য যি ৰিচ বায়'ডাইভাৰ্চিটি তেওঁলোকেও বুজি উঠক কাৰণ গোটেই বিশ্বই আজি ওয়াইল্ড লাইফ আমাৰ গোটেই ভাৰতত ওয়াইল্ড লাইফ উইক পাতি আছে কিন্তু আমিও এইবিলাক ঠাইত অনুষ্ঠানবিলাক খুব কমেই হয় যাতে তেওঁলোকেও সমান্তৰালভাৱে আগুৱাই যায় ল'ৰা ছোৱালীখিনি তেওঁলোকৰ পিছফালে ইয়াতে হাতী বাঘৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰজাতি আছে আজি সোণালী বান্দৰৰ পৰা আপোনাৰ পিগমিসকলৈকে আপোনাৰ বেংগল ফ্লৰিকানৰ পৰা আপোনাৰ হোৱাইট বেলি ধৰণলৈকে গতিকে ইমানবোৰ ৰিচ বায়'ডাইভাৰ্চিটি আমাৰ ল'ৰা ছোৱালী যদি নাজানে সদায় পিছপৰি থাকিব গতিকে এই এটা চেলিব্ৰেশ্যন আচলতে জ্ঞানো বিকাশ হয় লগতে মানুহৰ সচেতনতা আৰু জীৱ জন্তুৰ প্ৰতি মৰম আৰু যিটো সম্পৰ্ক সেইটো গঢ়ি উঠে গতিকে সেই সুযোগটো লৈয়ে আজি আমি 69 ওয়াইল্ড লাইফ উইকত আমি এটা ৰুণিখাতা ৰেঞ্জত সকলোৱে একেলগে আমি অনুষ্ঠিত কৰিছোঁ কিন্তু আমি দেখাবলৈ পাইছে আজিকালি মানে জংঘলবিলাক এনে ধ্বংস হৈ আছে মানাহ যদি আমি ধনশিৰি নদীৰ পৰা আমাৰ সোণকোষ নদীলৈকে এইটো বৃহত্তৰ এলেকা যিটো টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰিছিল 1973 চনত আপুনি চাওক আজি এই মাজৰ যিখিনি অঞ্চল বিশেষকৈ ক'বলৈ গ'লে আমাৰ ৰুণিখাতা ৰেঞ্জতেই আৰু চিৰাং ডিভিজনতেই চিৰাং ৰিজাৰ্ভ আৰু মানাছ যি পাৰ্ট 2 RF ৰিজাৰ্ভ ফৰেষ্ট আছিলে প্ৰায় শেষ হৈ গৈছে এইটো বৰ দুখৰ কথা যাৰ কাৰণে আজি হাতী মানুহৰ সংঘাত মানে সাংঘাতিকভাৱে বৃদ্ধি পাইছে আৰু যদি তাতোকৈ ডাঙৰ সমস্যাটো ইয়াতে এই গোটেইটো ভাবৰ ট্ৰেক মানে কি আপোনাৰ শিল বালিৰ ডেপজিশ্যন ইয়াত যদি আমাৰ গছ গছনিখিনি কিবা কাৰণত শেষ হৈ যায় নদীবিলাক শুকাই যায় আপুনি চাব ইয়াৰ 6-7 নিযুত মানুহ যিখিনি জীয়াই আছে ব্ৰহ্মপুত্ৰ নদীলৈকে কোনো কিন্তু পানীৰ অভাৱতে এই মানুহখিনি মানে উঠি যাব লাগিব না খেতি বাতি কৰিব পাৰিব নে খাই জীয়াই থাকিব পাৰিব গতিকে ইয়াত গছ কটাটো তাৰমানে মানে ভৰিত কুঠাৰ মৰা কথা হৈ আছে গছ কটা আৰু যিখিনি আৱাস ভূমি আছে মানে বন্য ভূমি আছে এইখিনি একেবাৰে হাত দিব নালাগে